तो वेलकम टू माय यूट्यूब चैनल। तो गाइस मैं आज आपलोक देखो पानीलाव खेती। तो पानीलाव खेती केने करिब लागे तो कि सिस्टेम करिले आपनालोकर सर्वाधिक उत्पादन आपनालोके लाभ करिब पारे कि कोम्पानी बीज लব লাগিব। तो आपनालोके भिडिओটো सम्पूर्णকৈ চাই থাকক আৰু মোৰ চেনেলটো যদি সাবস্ক্রাইব কৰে সাবস্ক্রাইব কৰি লওক। তো গাইস ব্লগ भिडिओটো স্টাर्ट কৰো। तो गाइस এয়া आपनालोके দেখিছে পানীলাও গজিটো। তো এয়া মোৰ পানীলাও জোপা সম্পূৰ্ণকৈ এয়া বগা নাই, তথাপিতো কলি ধৰিবলৈ আৰম্ভ হৈছে। तो आपनालोके एबोर देखि पाइছে कली धरছে या एबोर देखिছে आपनालोके किमान बुढ़िया ग्रोथ गछजोपा किमान धुनिया ग्रोथ হৈছে। तो এইবিলাক बहुत সৰু সৰু কলি ধৰি আছে। তো এইবিলাক সম্পূৰ্ণকৈ এইবিলাক কলিবোৰ ৰাখিবলৈ কাৰণে আপোনালোকে কি মেডিচিন কি প্ৰয়োগ কৰিব লাগিব, কি সাৰ প্ৰয়োগ কৰিব লাগে, তো মই শেষত আপোনালোকক কৈ আছোঁ, দেখুৱাই আছোঁ। তো বলক আৰু নেক্সট বেমাৰ। তো এইবোৰ দেখিছে আপোনালোকে কলি। তো মই 3-4টা মানৰ জাতৰ মই বীজ লৈছিলোঁ। তো আপোনালোকক সম্পূৰ্ণকৈ মই দেখুৱাই আছোঁ এইবিলাক দেখি পাইছে জানো কলিটো। তো কিছুমান ইয়াৰ ডাঙৰ হৈছে, ডাঙৰ হ'ব ধৰিছে আৰু কিছুমান কলিবোৰ। তো এইবিলাক আপোনালোকে চাব পাৰে। তো এইবোৰ আপোনালোকে চাব পাৰে, এইবিলাক কলি ধৰিছে, বহুত ভালকৈ গছটো গ্ৰোথ হৈছে। তো আপোনালোকে নেক্সট জোপাত আকৌ দেখুৱাম। তো গাইছ এইবোৰ চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ গ্ৰোথ হৈছে, এইবিলাক কলি কিমান ধুনীয়াকৈ লাগিছে লমা লমে। তো আপোনালোকে কৃষক বন্ধুসকল যদি আপোনালোকে তেনেহ'লে আপোনালোকে প্ৰথমত পানীলাও বীজ নিৰ্বাচন কৰিব লাগিব। কি জাতৰ বীজ ল'ব লাগে আপোনালোকে নিৰ্বাচন কৰি ল'ব লাগিব। আৰু মাটি কেনেধৰণৰ মাটি হ'ব লাগে তেনেকুৱা নিৰ্বাচন কৰি ল'ব লাগিব। যদি পানী জমা হয় তো অলপ ভেটি উঠাই ল'ব লাগিব। তো বলক আগত। তো গাইছ এইবোৰ আপোনালোকে চাব পাৰে, প্ৰত্যেকটো জোপাতে এনেধৰণৰ লমালমে ফচল ধৰি আছে। তো ইফালেও চাব পাৰে আপোনালোকে, ইয়াত লমালমে ফচল ইয়াৰ কলি ধৰিছে, ঠিক পাইছে। তো এই আপোনালোকে চাব পাৰে লমালমে ধৰি আছে কলি। তো এইবিলাক আমি বৰলৰ কাৰণে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। এতিয়া কীটনাশকৰ কাৰণে আমি অলপ কীটনাশক মেডিচিন স্প্ৰে কৰি থাকিব লাগিব। তো আপোনালোকে চাব পাৰে, আমি ভিডিঅ'টোত সম্পূৰ্ণকৈ আপোনালোকক কলি দেখুওৱা নাই, কিন্তু কলি বহুতেই ধৰিছে, ইফালেও ধৰিছে, সিফালে গোটেইখিনি কলিয়ে ধৰি আছে। তো মই গোটেইখিনি দেখুওৱা নাই, আপোনালোকক শ্বৰ্ট কাটিঙত দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, বাৰীখনো চাওক কিমান ধুনীয়াকৈ আলফা মানে এনেই খুৰি মাটি থোৱা নাই মানে। আপোনালোকে প্ৰথমতে এতিয়া কম সাৰৰ বিষয়ে কি সাৰ প্ৰয়োগ কৰিব লাগে, কি প্ৰয়োগ কৰিব লাগে, তো আপোনালোকে ইয়াত এনেধৰণৰ ভেটি উঠাই লৈছোঁ। তো ইয়াত প্ৰথমত মই পুলি ৰোৱাৰ আগত এনেকুৱা ৰাউণ্ডকৈ খান্দি লৈছোঁ গোলকৈ। তাৰপিছত ইয়াত এক পাচি গোবৰ সাৰ দি আধা ফুটমান খান্দি এক পাচি গোবৰ সাৰ দিছোঁ। তাৰপিছত মই পুলিখিনি ৰুই দিছোঁ। তো পুলি ৰোৱা টাইমত মই কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই। তো মই এতিয়া কলি ধৰা গছত বগাইছে যেতিয়া মই ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছোঁ। তো আপোনালোকে যদি সাৰ প্ৰয়োগ কৰে তেনেহ'লে এই গুৰিটোৰ পৰা আপোনালোকে যদি গছজোপা কুলি ধৰিবলৈ আৰম্ভ কৰিছে তেনেহ'লে 1.5 ফুটমান আঁতৰত আপোনালোকে 3 ইঞ্চিমান দকৈ খান্দি লয়, তাত ৰাউণ্ডকৈ খান্দি ল'ব। তাৰপিছত আপোনালোকে DOP সাৰ, তাৰপিছত ইউৰিয়া, পটাছ, এই 3 বিধৰ সাৰ আপোনালোকে দিব লাগিব। তো আপোনালোকে জানি ল'ব যে সাৰ কেনেকৈ দিব লাগে। আপোনালোকে সাৰ যদি প্ৰয়োগ কৰে এজোপা হিচাপত আপোনালোকে DOP 50 গ্ৰাম ল'ব লাগিব, তাৰপিছত পটাছ 25 গ্ৰাম, তাৰপিছত ইউৰিয়া 25 গ্ৰাম, তেনেকুৱাকৈ প্ৰত্যেকজোপা হিচাপত আপোনালোকে কিমান লাগে সিমানটো আপোনালোকে সাৰ প্ৰয়োগ কৰিব। তো কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে। তো আপোনালোকে যদি আগতীয়াকৈ মূলা খেতি বা ধনিয়া খেতি তেনেকুৱা খেতি কৰিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই কিছুমান ভিডিঅ' আপলোড কৰি দিছোঁ, আপোনালোকে তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই টিপছ ল'ব পাৰে। তো ধন্যবাদ।